birthday to you. Hello friends, welcome back to my YouTube channel. Ma ghor asu bhabilu vlog eta start kori ya dhunu mamar logot kheli ase aru alokese happy ne kiba banai ase mo dekhai asu robo. Mr. Alokesh ki banaisa? আজি তোমাৰ লোকেল চিকেন বনি আছে আৰু বয়লাৰ চিকেন আছে যোনটো মই আজি এটা পাকিস্তানী ৰেচিপি এটা বনাম আচ্ছা এফালে লোকেল চিকেন বনি আছে এফালে পিয়াজ কাটি আছে এফালে এটো ব্ৰয়লাৰ চিকেন আৰু হাঁহি আছে আৰু হাঁহটো আমি নাখাওঁ বলে এটো ভাগ্যত থাকিলে খাম ভাগ্যত নাথাকিলে নাখাম আমি লোকেল চিকেন আৰু ব্ৰয়লাৰটো খাম আৰু লগত পোলাও বনিব আসলতে মোৰ কাইলে বাৰ্থডে 15 অক্টোবৰ আৰু আজি হৈছে 14 অক্টোবৰ মাহঁতে আৰু ভাইটিহঁতে কৈছে যে মোৰ বাৰ্থডেটো মানে মা ঘৰত আজি 14তে সেলিব্ৰেট কৰিব আৰু হেৰি 15ৰ যোনটো অৰিজিনেল বাৰ্থডে সেইটো কাইলে তাত মানে তাত সেলিব্ৰেট কৰিব সদায় আজি ইয়াত মানে হেৰি এইটো এডভান্সতে সেলিব্ৰেট কৰিছো আজি আৰু এতিয়ালৈকে ইয়াত দিছো ঘিউ আৰু জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট আৰু তাৰ বাদে ব্ৰয়লাৰ চিকেনটোত একো দিয়া নাই আৰু চাইটাকক কি ইনগ্ৰেডিয়েন্টছ মই দিওঁ আজি মই বনোৱা মোৰ স্পেচিয়েল পাকিস্তানী ৰেচিপি এটা চিকেনৰ যোনটো আপোনালোকে পোলাও ৰুটি তন্দুৰী নান ইত্যাদি তেনেকুৱা লগত আপোনালোকে খাব পাৰে সো ইয়াত আপোনাৰ চিকেনৰ পিছত পিয়াজ দি দিয়া হ'ল আৰু পিয়াজখিনি আপুনি দেখিছে লাহে লাহে গলিব ধৰিলে এতিয়া বিলাহীখিনি গলিব দিছোঁ আৰু তাৰ পিছত মই বেলেগ ইনগ্ৰেডিয়েন্টছবোৰ দিম সো ষ্টে টিউনড আৰু ইয়াত আমাৰ লোকেল চিকেনটো পানী দি দিয়া হৈছে ই এতিয়া সিজি আছে এয়া আমাৰ মামাৰ ল'ৰা টুবু এইটো উইচটো Happy birthday to you. Happy birthday to you. Happy birthday, dear Pundubi. Happy birthday to you. Ba 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 ba. aha Boleh mangkok aja. ma Mahok. ক্ৰীম অলপ গালত লগাই দে ক্ৰীম অলপ লগাই ক্ৰীম না সেইবাৰ মোৰ মতছে দেই ক্ৰীম অলপ লগাই দিওঁতে যে দম দিছিলে যে বাই আমি কেক চেক কাটিলো এইফালে মামাৰ ল'ৰাটো টুবু তাকটো দেখিয়ে থাকে টুবু আৰু এইফালে এজনী দীপাঞ্জলি আৰু এতিয়া আমাৰ খানা পিনা ৰেডি হৈ গৈছে পোলাও চিকেন লোকেল চিকেন ব্ৰয়লাৰ চিকেন এইফালে খানাৰ আয়োজন চলি আছে এইফালে আমি এতিয়া খাব লৈছো কেনেকুৱা আছে খানা কেনেকুৱা আছে খানা মজা All credit goes to Pallavi's dearest husband, Alokesh Deka. লেবেল দেখো তুবু খাইছা কেনেকুৱা লাগিছে ভাল লাগিছে মাৰ ঘৰৰ পৰা আহিলোঁ তাৰপিছত আৰু ভিডিঅ' নকৰিলোঁ আৰু এয়া সোণাৰীত বাৰ্থডে চেলিব্ৰেশ্যন ষ্টাৰ্ট হৈ গ'ল ৰাতিৰ পৰাই
Happy birthday, dear Oliver. Happy birthday. সেইফালে যা বা ওচৰত যা আৰে তই যা না একো নহয় অবিনাশ যা তই সেইফালে যা সেইখনত বহা তোক সেই চিকিউৰিটি গাৰ্ডটোৰ নিচিনাই দিছে এনেকৈ ৰখি আছে ধৰ তাৰপিছত আজি আমাৰ পল্লৱীৰ জন্মদিন সেইকাৰণে শাহুমাই হাঁহ এটা গিফ্ট কৰিছিলে আৰু সেই হাঁহটোৱে আমি এতিয়া কাটি আছোঁ ইয়াত বনি আছে আপোনাৰ হাঁহ কোমোৰা ভিডিঅ' নেকি হা ভিডিঅ' যদি কবি আকৌ মই এনেকৈ পজ মাৰি ৰখি আছোঁ আমি বাৰ্থডে বুলি আজি ডিনাৰত আহিছোঁ এতিয়া বহি আছোঁ খানাৰ কাৰণে অৰ্ডাৰ চৰ্ডাৰ অলৰেডি দিলোঁ আপোনালোকক দেখাম বাৰু কি খাম এই ধুনুক এইফালে ঘূৰাব নিছে ক'ত গ'ল বাহিৰত গ'ল ধুনুক লৈ পেলাই আৰু এতিয়া আমি বহি আছোঁ আৰু বাকীখিনি মই দেখাই দিছোঁ আমিখিনি এতিয়া বহি আছোঁ আৰু এইটো ধুনু দেউতাকৰ লগত একদম ঘূৰি আছে সি বহি থাকিলে মানে শান্তিত নাথাকে তাৰমানে ধুনু বাৰ্থডে হাঁহ খালোঁ তাৰপিছতে হেৰি কৰিলোঁ কি কৰিলোঁ একোৱে খোৱা নাই খালোঁ খালি তাৰপিছত এতিয়া ৰেষ্টুৰেণ্টলৈ ওলাই আহিছে স্পাইচিটো নিয়ে কেনেকুৱা স্পাইচি নে এই মই এটা ফটো নাই নাই চাৰ্ভ কৰি দিয়ক নিয়মীয় কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে আৰু এয়া মোৰ আৰু তোমাৰ কি হ'ল কেনেকুৱা লাগিছে ল'ৰা লৈ লৈ মোৰ খানাটো বঢ়িয়া লাগিছে মই খালোৱে অলৰেডি খালোঁ আচ্ছা আমি হেৰি কি কয় খাই বৈ আহিলোঁ ৰেষ্টুৰেণ্টৰ পৰা
ধুনু এয়া পিছফালে ক'ত গ'ল ধুনু পিছফালে আছে এতিয়া কেইটা বাজিলে ৰাতি 10:30 আমি এতিয়া আহিছোঁ পাণ খাবলৈ কি খাবলৈ পাণৰ ভূত লাগিছে চবৰে পাণ খাবলৈ আহিছোঁ এতিয়া ৰাতি দোকান খোলা আছে বাৰু এইবাৰ বাৰ্থডেটো মোৰ বিৰাট ভাল লাগিলে বৰ ধুনীয়াকৈ গ'ল দুদিনে চেলিব্ৰেট কৰিলোঁ আৰু আজিৰ ভিডিঅ'ৰ পৰা ইয়াতে বিদায় লৈছোঁ বাই বাই গুড নাইট